বুঢ়া হ'ল ফিল্মে লগাই নাথাক আমি গৈ আছোঁ 6 নম্বৰ গাঁৱলৈ এটা পুখুৰী সিঁচি থকা হৈছে মাছ ধৰিবলৈ গৈ আছোঁ আমাৰ ভাদংগাই অটত লৈ গৈছে মোক এই ৰাতিপুৱা সিঁচি আছ ন কালিৰ পৰা সিঁচি আছোঁ এতিয়ালৈকে শুকোৱা নাই শুকাবগৈ মানে এটা চাইড শুকাইছে শিঙি মাছৰ ওজন খাবলৈ আছে হয় নেকি ফাইনেলি পামগৈ আৰু এতিয়া এই পিছপিনে ভাই এটা বহি আছে দুজনে গৈ আছোঁ বৰ্তমান অটত আৰু বাকী কেইজন পুখুৰীতে আছে ন বাকীকেইজন পুখুৰীতে আছে আৰু আমি ভিটামিন নিবলৈ আহিছিলোঁ কি নিবলৈ আহিছিলে ভিটামিন নিবলৈ আহিছিলোঁ ভিটামিনখিনি দেখাই দি আছোঁ ভাইটি ভিটামিনখিনি পাছত দেখুওৱা হ'ব 6 নম্বৰ সোণাৰী বস্তি বৰ্তমান পাই গ'লোঁ সোণাৰী বস্তিৰ ওচৰতে আছে মানে পুখুৰী ৰাস্তাটো কিন্তু চাব দেই বহুত খাৰাপ আছে ইমান হিলিছে যে পুখুৰীটো পাই গ'লোহি য'ত সিঁচি আছিলে পানী অলৰেডি শুকালে মাছ ধৰি আছে আৰু গান চান বজাই আমাৰ ককাইদেউ পালেহি মাগুৰ মাছ কাৱৈ মাছ অলৰেডি ওপৰৰ পৰা দেখা হৈছে আমাৰ বন্ধুৱে ইয়াত ধৰি আছে দেই গৰৈ মাছ কাৱৈ মাছ শ'ল মাছ দেখা দে মানে চাৰ নেনা মোক কৈছিলোঁ সিহঁতক দেখি কিনে মোৰ নামো লাগিছে আৰু কি কবি আৰু এইপিনে শিঙি মাছ নামিম ৰ আকৌ যা দেখা কি মাছ এইটো অলপ জোন কৰি দিছোঁ ৰ হা বুঢ়া হ'ল এইটো আমাৰ অপাৰেটাৰটো ইয়ে মেচিনটো হেণ্ডেল কৰি আছে আৰু আমাৰ ককাই হয় এই বহাগত এবাৰ বিয়াখন পাতিম কৈছে ভাল ছোৱালীজনী চাই দিব লাগিব আমাৰ হেমচন্দ্ৰ মেজদা এওঁ অকল মাগুৰবিলাক বুটলিছে এইটো তুম্বু বনাই লৈছিলে ইয়াত ৰাতি থাকিলে আৰু এজন হৈ আছে ককাই আকৌ হৈ গ'ল যে হাই গৈ দিয়ক এয়া আমাৰ ককাই মাছ ধৰি থকাকেইটাক খানা যোগান কৰিছে এইটো চাইজত নিমিলে সেইকাৰণে আকৌ নতুনকৈ বনাইছে আমাৰ ককাই স্পেচিয়েল আছাম ট্ৰেক্টৰ মাংস আনি থৈছে পানী মেচিন লাগিবই ঘূৰা নাই পাই মাছ খাব নোৱাৰে পানী আনিবলৈ ফোন কাশী থৰা ইয়াত বনিছে আছাম ট্ৰেক্টৰ কুচিয়া এটেক কৰি আছে ককাই মাছ খাইছে পুৰা মাছৰ লগত কি মাছ পুৰা মাছ কান্দুলি মাছ আমি কুচিয়া কাশী থোৰা মাছৰ লগত খাইছে আৰু ভটঙৰ কাৰণে স্পেচিয়েলি কান্দুলি মাছ দুজনী পুৰা হৈছে সি বেলেগ মাছ নাখায় ভাজাৰ লগত আমাৰ ককাই পুৰা ধুনীয়াকৈ মাছ পুৰি খাইছে দেই গৰৈ মাছ নে কাৱৈ অলপ মিষ্টেক হৈ গ'ল অগ্নিয়ে খালে
গাহৰি হ'ব দে এনেকৈ সেইটো ভাত খাবলৈ বহিছে গোটেই গাহৰি হৈ থাকিলে সেইটো খাই মজা লাগিব সেইজনী খাই মজা লাগিব কিন্তু টেষ্টি হ'ব গাহৰি দিলে গাহৰি আছিলে ন এইটো খাই মজা লাগিব নাই যদি এইটো চাই নাই নকলা পুঠি মাছ নাই আমাৰ এইটোৱে মাছ মাছ পৰব আমি সদায় সদায় ইয়াতে আহিছোঁ আৰু এনেকৈ আমি এনজয় মাছ নেপালেও আমি গাহৰি আনি ভাত খাওঁ অলপ মাছটো পোৱা হৈছে মাছ পোৱা হৈছোঁ মাছ বহুত পাইছোঁ কালি মাছ ধৰি খতম এতিয়া আৰু ওচৰৰ মানুহবিলাকে ধৰিছে